Hey everyone, good morning. মোৰ ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি হৈছে হোলি আৰু ফাকুৱাৰ সকলোলৈ শুভেচ্ছা যাচিলো ফাকুৱাৰ ৰঙৰ দৰে সকলোৰে জীৱন ৰঙীন হৈ পৰক তাৰে কামনা কৰিলো আৰু হোলি খেলিছেনে নাই বাৰু আপোনালোকে আৰু এয়া হৈছে আমাৰ আইতা যে মোৰ আইতা আৰু আপোনালোককো হোলীৰ শুভেচ্ছা যাচিলো আমাৰ ফালৰ পৰা হোলী খেলিছেনে নাই বাৰু ক'ব আপোনালোকে আমাৰ ড্ৰেছ পুৰা হোলীত ৰাতিপুৱাৰ পৰা লাগি এতিয়ালৈকে মই ব্ৰেকফাষ্ট কৰা নাই ব্ৰেকফাষ্ট কৰি লওঁ তাৰপিছত হোলী খেলিম আৰু কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই থাকিম চাই থাকিব ভিডিঅ'টো এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ আৰু আজি ব্ৰেকফাষ্টত আছে ৰুটি আৰু ৰাজমাহ আৰু কাবুলী বুটৰ ঘুগনি আৰু এয়া চাওক ভাইটিহঁতৰ ফ্ৰেণ্ডবিলাক আহিছে পূৰা হোলী লগাবলৈ আমাকো লগালে আৰু সিহঁতে এতিয়া তলত খেলি আছে আৰু এইবিলাক ওচৰৰে ল'ৰা হয় এনেদৰে হোলী দিব আহিছে ঘৰত जाते हैं दिल हमको कभी समझाता है हम दिल को कभी समझाते এইফালে মাই বনাই আছে লীলাও মাছেদি যি এয়াই হোলী স্পেচিয়েল হ'লনে মাংস মাংস হৈছে আৰু লাষ্টত গৰম মছলা দি দিছে আৰু এতিয়া মই কাপা ধুলোঁ খেলি ভালে লাগিল মোৰতো পুৰা দাগবিলাক গুচি গৈছে কিন্তু ড্ৰেছৰহে দাগবিলাক মুখৰ পৰা যোৱাই নাই তাৰ ভালকৈ পুৰা লাগি ধৰিছে তাৰ স্কিনটোত যাব চাগে 2 এদিনত গুচি যাব ধুতে ধুতে আৰু এতিয়া যাওঁ ভাত খাবলৈ বিৰাট ভোক লাগিছে আৰু এয়া হৈছে আমাৰ আইতা মাংস ৰান্ধনি খুব টেষ্টি হৈছে মাংস আৰু মোৰ আধা ভাত খোৱা হৈ গ'ল দেখাবৰে নহ'ল পাহৰি থাকিলোঁ পানীলাও সৰু মাছেৰে বনাইছিলে মই খুব টেষ্টি হৈছিলে মাংস লগতে দাইল আৰু ভাজি আছিলে ভাজিখন মই খাই পেলালোঁ খোৱা হৈ গ'ল সেই গাইজ দুপৰীয়া ভাত খালোঁ ভাত খাই আৰু ভিডিঅ' কৰা নহ'ল বিৰাট ভাগৰ ধৰিলে আচলতে ভাত খাই অকণমান শুলোঁ আৰু আজিৰ ভিডিঅ'টো মই ইমানখিনিতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকৰ ওচৰলৈ সবাতোকৈ আগতে যাব আৰু আপোনালোকে সবাতোকৈ আগতে চাব পাব গতিকে আজিলৈ ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ বাই বাই